গুৱাহাটীৰ বানপানীৰ বিষয়ে আমি সকলোৱে অত্যন্ত সিৰিয়াছ এটা কথাটো আমি অস্বীকাৰ নকৰোঁ যে বৰষুণ বহুত বেছি হৈছে, বহুত বেছি বৰষুণ হৈছে। তাৰ মাজতো আমি কৰিবলৈকে অলপো চেষ্টাৰ ত্ৰুটি কৰা নাই। যিমান পাৰিছোঁ পানী উলিয়াবলৈ চেষ্টা কৰিছোঁ বা মানুহক সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। মই জলসম্পদ বিভাগৰ মন্ত্ৰী, গতিকে গুৱাহাটী ডিপাৰ্টমেণ্টটো মই নাচাওঁ বা গুৱাহাটীৰ বিষয়ে মই কি কৰি আছোঁ কি নকৰি আছোঁ বহুত এই মুহূৰ্তত আপডেটেড নহয়। কিন্তু বানপানীৰ মোকাবিলা কৰিবলৈকে আমি সকলোৱে প্ৰত্যেক মুহূৰ্তত প্ৰচেষ্টা চলাইছোঁ। আমি যোৱা বছৰটোত আমি ধেমাজিত, আমাৰ ডিব্ৰুগড়ত, তিনিচুকীয়াত আৰু মৰিগাঁও জিলাত আমি বানপানী ৰোধৰ কাৰণে যথেষ্ট কাম কৰিবলৈকে চেষ্টা কৰিছিলোঁ। এই ক্ষেত্ৰত কিছু সফল হৈছোঁ, আজিয়ে নকওঁ। আমি এইবাৰ পৰৱৰ্তী সময়ত য'ত নতুনকৈ দেখিলোঁ, আগতে হোজাইত তেনেকৈ পানী নহয় বা বহৰমপুৰ সমষ্টিত, নগাঁও সমষ্টিত তেনেকৈ আগতে পানী নহয়। এইবাৰ আনপ্ৰেচিডেণ্টেড বৰষুণৰ কাৰণে নতুনকৈ তাত পানী হোৱা হ'ল বা আগতে য'ত জেগাত পানী নহৈছিল নতুন জেগালৈকে পানী বিয়পিছে। এই বিষয়ে এই জেগাবিলাকত অতি ক্ষীপ্ৰতাৰে কাম কৰিবলৈকে চেষ্টা কৰিম আৰু পৰৱৰ্তী সময়ত বানপানী কিমান কমাব পাৰোঁ। বানপানীটো শেষ কৰাটো আমাৰ কাৰণে অসম্ভৱ। অসমৰ ভৌগোলিক পৰিৱেশৰ কথা সকলোৱে আমি অৱগত আৰু অসমত যথেষ্ট যিহেতু ৰেইনফল হয়। মই মাত্ৰ এটা উদাহৰণ দিওঁ। আমাৰ ডিমা হাজোত মই 15 দিনৰ আগত এটা কৈছোঁ, আজিলৈকেতো বহুত বেছি হ'ব। ডিমা হাজোত সাধাৰণতে বানপানী হয় 1700 পৰা 1600 mm বছৰত। 1600 to 700 mm ডিমা হাজোত বৰষুণ হয়, ৰেইনফল হয়। আজি 15 দিনৰ আগৰ ডাটা কৈছোঁ মই, এতিয়াতো বহুত বাঢ়ি গ'ল চাগে। 15 দিনৰ আগলৈকে এইটো আছিলে এই বছৰ 2700 mm, মানে এক বছৰত হয় 1700 mm। এই বছৰৰ 15 দিনৰ আগলৈকে হৈ গ'ল 2700 mm। যিদিনাখন আমাৰ ট্ৰেইন লাইন বা আমাৰ ষ্টেচনটো গোটেই ধ্বংস হৈ গৈছিল, সেই দুদিনত 1000 mm বৰষুণ ডিমা হাজোত হৈছিলে। কিন্তু তাৰ বিৰুদ্ধে তাৰ মোকাবিলা কৰিবলৈকে আমি যিমান পাৰোঁ ক্ষীপ্ৰতাৰে চেষ্টা কৰিছোঁ আৰু ৰিলিফৰ যাতে কোনো ধৰণৰ কম নহয়, মানুহ যাতে বিপদত নপৰে, তাৰ কাৰণে আমি উপায়ুক্তসকলক বা প্ৰশাসনক নিৰ্দেশ দিছোঁ।